আজি যেহেতু ৰঙালী বিহু গতিকে সোনকালে উঠি আহিছোঁ অকণমান কাম বন আছে সকলোবোৰ কৰি লওঁ কাম বন মাহ তিয়াই থৈছোঁ এইফালে মাহ আৰু হালধি পিচিম বিশেষকৈ আমাৰ ঘৰত গৰু নাই তথাপিতো আমি গৰু গা ধোৱাৰ নিচিনাকৈ মাহ হালধি পিচিম আৰু মাহ হালধিৰে গা ধুম তাৰপিছত বাকী কামবোৰ কৰিম আৰু বহুত কাম আছে যিহেতু আজি গৰু বিহুৰ দিনাখনি বহুতখিনি কাম কৰা হয় এবিধ শাক বুটলিব লাগিব আৰু ঘৰৰ কামো আছে গতিকে ভিডিঅ'টো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো চাই থাকিব আজি চাহকাপ জুইতে বনালোঁ বিহু বুলি ক'লে জুইত বনায়ো ভাল লাগে কেতিয়াবা আৰু সদায়তো জুইত বনোৱা নহয় এইবিলাক এনেকৈ খৰি চৰি আনি থোৱা আছে সেইকাৰণে জুইতে বনাইছোঁ আৰু চাহকাপ খাই লওঁ ৰাতিপুৱা বাকীখিনি ভিডিঅ' পিছত দেখা যিহেতু আৰু বনাবলৈ আছেই আৰু এইবাৰ বেছি বনোৱাও নাই মাৰো কাম বেছি আছিলে যে হালধি পিচিবৰ কাৰণে প্ৰথমতে কলপাত এখন কাটি আনো আহক বাৰীলৈ যাওঁ কলপাত পাবলেই নাই আজিকালি সেইখিনিতে আছে সৰু এখন এইজোপাতে আছিলে পুলিজোপাত ডাঙৰকৈ অকণমান আনিব লাগিব সেয়া কাটি ল'লোঁ কলপাত আৰু এখন লৈ আছোন পিছত মোক ভিডিঅ' বনাবলৈও লাগিব এইখনে ল'বা আকৌ অঁ এইখনতে থৈ দিম ধুনীয়াকৈ ৰিলছ বনোৱা কথাই কৈছোঁ মই আহা ইয়াতে ল'বা মাহকেইটা পিচি সোনকালে গা পা ধুই আৰু বহুতো কাম আছে কৰিবলৈ পটাত পিচিলে ভাল লাগে যিহেতু পটাত পিচিয়ে ভাল লাগে গা পা ধুই আহি অলপ বহি লৈছোঁ যিহেতু বহুত ভাগৰ লাগিলে বহুত কাম কৰি আহিছোঁ গোটেইখিনি বাহিৰ আৰু ভিতৰৰ সকলোখিনি কাম কৰি আহিছোঁ এতিয়া 8টামান বাজিছে চাগৈ আৰু নতুন নাইটিটোকে পিন্ধি লৈছোঁ যিহেতু বিহু বুলি আনিছোঁ নতুন বুলি সেইটো পিন্ধি লৈছোঁ আৰু বাকী কাম খোৱা বোৱা বনাবলৈ আছে আৰু ধূপ চাকি জ্বলাবলৈও আছে এতিয়া বিহু বুলি মানে অকণমান ফটোশ্বুট এটা কৰিম বুলি ভাবিছোঁ আৰু সেইকাৰণে অকণমান মেকআপ চেকআপ ভণ্টিয়ে লগাই দিছে কাৰণ মই এইবিলাক একেবাৰেই নাজানো মেকআপ কৰা কি কৰা আৰু মই আইব্ৰ'টো বৰ কেতিয়াবাহে বনাওঁ এতিয়া আইব্ৰ'টো বনাই থোৱা নাই সেইকাৰণে ভাবিছোঁ মেকআপ বেছি নকৰোঁ বেয়াই লাগিব দেখিবলৈ চাগে একদম কেজুৱেল লুক এটা দিম আজি মই যিহেতু কৰি থকা মোৰ আদত আছে বাৰু মেকআপ তাই যিহেতু কৰিয়ে থাকে মই ফিংগাৰিং ডেপিংটো বেছি ভাল পাওঁ এইটো প্ৰিফাৰ কৰোঁ মানে তেতিয়া ব্লেণ্ডিংটো ভাল হয় চফ্ট স্কিনত ন' মেকআপ লুকৰ কাৰণে অকণমান বস্তু ইউজ কৰিলেই হয় একচুৱেলি বিচাৰি ফুৰিছোঁ 100 এবিধ শাক বুটলিবলৈ আহিছোঁ নিজৰ বাৰীতে বুটলিছোঁ আৰু ৰাস্তাই পদূলিয়ে বিচাৰিছোঁ আৰু এনেকৈ এইয়া 100 এবিধ শাক বুটলি ফুৰিছোঁ বাৰীত লগত মাও আছে মায়েও বুটলিছে সহায় কৰিছে দুইজনীয়ে আমি বুটলিছোঁ এনেকৈ এইখিনি বুটলিলোঁ ভালেখিনি আৰু এইবোৰ গৰু চাটত দিয়া এইবিলাক শাক বুটলিলোঁ এতিয়া বাৰীত আছোঁহি বাৰী এখন আমাৰ বাৰীতে বুটলি ফুৰিছোঁ লোকৰ বাৰীৰ পৰাও আনিছোঁ আমাৰ বাৰীতো বুটলিছোঁ 100 এডাল শাক যিহেতু 100 এডাল শাকেৰে আজি আমি ৰান্ধি খাব লাগে আমি জাক দিবলৈ লৈছোঁ আমাৰ ঘৰত এনেকৈ ওচৰৰ ল'ৰা এটা আহি আছে খেলিছে জাক দিবলৈ এনেকৈ ৰেডি কৰি থোৱা আছে সিহঁতি খেলিছে ইয়াকো অকণমান চাইকেলখনতে ঘূৰাই দিছোঁ যিহেতু খুব আমনি কৰি আছে বিহু বুলি অলপ ভিডিঅ'ও বনালোঁ ইনষ্টাত আৰু এই কাপোৰযোৰো পিন্ধি ল'লোঁ বিশেষকৈ এইযোৰ কাপোৰ এবাৰো পিন্ধা হোৱা নাই মোৰ সেইকাৰণে এইযোৰে পিন্ধি ৰীল এটা বনালোঁ ইনষ্টাত লিংকটো দি দিম কেনেকুৱা লাগিছে কমেণ্টত জনাব আজিলৈ ভিডিঅ'টো ইমানেই